নমস্কাৰ ভিলেজ ফাৰ্ম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ নেপিয়াৰ ঘাঁহখিনি দেখুৱাবলৈ ওলাইছোঁ। এইখিনি হৈছে মোৰ নেপিয়াৰ ঘাঁহ আৰু এইখিনি এতিয়া অলপ 2 মাহৰ অলপ বেছি হৈছে, মোটামুটি 2.5 মাহমান হৈছে এতিয়া বয়স ইহঁতৰ। এইখিনিৰ ভিডিঅ' মই আপোনালোকক মোৰ যোৱা ভিডিঅ'ত দিছিলোঁ আপোনালোকক। সেইখিনি সময়ত 1.5 মাহ বয়স আছিলে আৰু 1.5 মাহ বয়সত কিমানখিনি ইহঁতৰ গ্ৰথটো কেনেকুৱা আছিল মই আপোনালোকক ভিডিঅ' আকাৰে দিছিলোঁ। আপোনালোকে ভিডিঅ'ত দেখা পাব মোৰ চেনেলত গ'লে। আৰু বৰ্তমান এইখিনি হৈছেগৈ সিহঁতৰ বয়স এতিয়ালৈকে 2.5 মাহমান হৈছে, 3 মাহ সম্পূৰ্ণ হোৱা নাই। আৰু ইয়াৰ গ্ৰথটো আপোনালোকে দেখাই পাইছে কেনেকুৱা সুন্দৰ গ্ৰথ হৈছে আৰু ইয়াৰ হাইটটো দেখা পাব। এই দেখিছে মই ধৰক এই যে এতিয়ালৈকে 6 ফুটৰ পৰা 7 ফুটমান ওখ হৈছেগৈ। আৰু বাকী ইহঁতৰ কেনেকুৱা ধৰণৰ গজালি দিছে সেইটো মই আপোনালোকক দেখাই আছোঁ, চাই লওক। এনেকুৱা ধৰণৰ ঠাৰিবিলাক বহুত ডাঙৰ ডাঙৰ হৈছে আৰু যদিওবা ঠাৰিবিলাক ডাঙৰ হৈছে কিন্তু ইহঁতৰ বহুত কোমলীয়া থাকে। সৰু খোৱাৰ কাৰণে কোনো ধৰণৰ একো অসুবিধা নহয়। এই দেখা পাইছে এইটো ঘাঁহ আচলতে 6 ফুটৰ পৰা 7 ফুটত বয়সতো কাটিং কৰি খুৱাব পাৰি আৰু 10 পৰা 12 ফুট বয়সলৈকেও যদি খোৱা যায় তেতিয়াও কোনো সমস্যা নহয়। তেতিয়া খোৱালেও সিহঁতৰ গৰুৰ অংশ কোমলীয়াই থাকে, গৰু খোৱাৰ কাৰণে কোনো অসুবিধা নহয়। আৰু ইয়াত দেখা পাইছে এটা ষ্টিকৰ পৰাই কিমানটা এটা জোপ হৈছে আপোনালোকে দেখা পাইছে ভিডিঅ'। সেউজীয়া হৈ আছে। যোৱা ভিডিঅ'ত মই মোৰ এইখিনি ঘাঁহখিনি 1.5 মাহ বয়সত কিমানখিনি আছিল সেইখিনি মই আপোনালোকক দেখুৱাইছিলোঁ। আপোনালোকে যদি 1.5 মাহ বয়সৰ মোৰ ঘাঁহখিনি চাব বিচাৰে মই আই বাটনত দি দিম, আপোনালোকে মোৰ চেনেলত গৈ চাই ল'ব। আৰু বাকী বৰ্তমান এতিয়া এইখিনি 3 মাহ সম্পূৰ্ণ হোৱা নাই যদিও 2.5 মাহমান হৈছে। আৰু বাকী 2.5 মাহত 6 ফুটৰ পৰা 7 ফুট হাইট লৈছেগৈ, দেখা পাইছে। এইটোত গৰু খোৱাৰ কাৰণে যথেষ্ট ভাল এই ঘাঁহটো, আপোনালোকেও লগাই ল'ব পাৰে। আৰু ইয়াত প্ৰ'টিন কণ্টেণ্টটো আপোনালোকে ইয়াতে 8 পৰা 9% পাব। আৰু বাকী যিটো ছুপাৰ নেপিয়াৰ আছে সেই ছুপাৰ নেপিয়াৰত প্ৰ'টিনৰ মাত্ৰাটো বেছি থাকে। মই ছুপাৰ নেপিয়াৰো লগাইছোঁ, এইবাৰ নতুনকৈ লগাইছোঁ ছুপাৰ নেপিয়াৰটো। সেইটোত আপোনালোকে গুগলত চেক কৰিলেও পাব। ছুপাৰ নেপিয়াৰত 16 পৰা 18% প্ৰ'টিন পাব। আৰু বাকী ছুপাৰ নেপিয়াৰৰ মই আপোনালোকক ভিডিঅ' দেখাম। এইটো হৈছে মোৰ নেপিয়াৰ CO3 বুলি কোৱা হয় এইটো। আৰু বাকী ছুপাৰ নেপিয়াৰটো সেইটো মই নতুনকৈ লৈছোঁ, এমাহো হোৱা নাই। বাকী সেইটোৰো মই আপোনালোকক ৰোপণ কৰাৰ 10 দিন বয়সত কিমানখিনি হৈছিলে সেইটো ভিডিঅ' দি দিছোঁ, মোৰ চেনেলত আছে। আৰু বাকী এমাহ বয়সত ছুপাৰ নেপিয়াৰটো কিমানখিনি হাইট লয় মই সেইটোৰো ভিডিঅ' আপোনালোকক আপডেট দিম, ভিডিঅ'সমূহ চাই থাকিব। আৰু বাকী এইটো নেপিয়াৰ CO3 কিমানখিনি কেনেকুৱা ধৰণৰ হৈছে আপোনালোকে ভিডিঅ'ত দেখাই পাইছে। বহুত সুন্দৰ সিহঁতৰ গ্ৰথ দেখা পাইছে। বহুত ডাঙৰ ডাঙৰ এটা মানে জোপ হৈছে। এইবিলাক কেৱল এটা ষ্টিকৰ পৰা ৰোপণ কৰা আছিলে আৰু এটা ষ্টিকৰ পৰা এনেকুৱা ধৰণৰ হৈছে। এই ঘাঁহটোত যথেষ্ট পৰিমাণৰ ৰস থাকে আৰু ঠাৰিবিলাক ডাঙৰ হ'লেও কোনো ধৰণৰ সমস্যা নাই। মই গৰুক কাটি খুৱাইছিলোঁ, সিহঁতৰ মানে কি ঠাৰিবিলাক ডাঙৰ হ'লেও ভিতৰত বহুত ৰস থাকে আৰু বাকী কোমলীয়া থাকে। এইটো কিমান ডাঙৰ দেখা পাইছে, ঠাৰি ডাঙৰ হ'লেও কোনো অসুবিধা নাই। কেৱল 10 ফুট বা 12 ফুট তেনেকুৱা ধৰণৰ হাইটত, তাতকৈ বেছি হাইট হ'ব দিব নালাগে। তাতকৈ বেছি হাইট হ'লে সেইটো সঁচৰ কাৰণেহে হ'ব,
তেতিয়া গৰু খোৱাৰ কাৰণে কিছুমান অলপ অসুবিধা পায়। আৰু বাকী 10 ফুটৰ বা 12 ফুটৰ তলত যদি আপোনালোকে 6 ফুট 7 ফুট তেনেকুৱাতো পাৰে কাটিব, তেতিয়াতো আৰু একো সমস্যা নাই গৰু খোৱাৰ কাৰণে, গৰুৱে সুন্দৰকৈ খাব। এইখিনি হৈছে মোৰ নেপিয়াৰ ঘাঁহখিনি। চাওক কিমান সুন্দৰ গ্ৰথ লৈছে। আপোনালোকৰ ঘৰত যদি ছাগলী আছে, ছাগলীৰ কাৰণেও এইটো বহুত ভাল হয়, ছাগলীও খাব। কেৱল ছাগলীৰ কাৰণে আচলতে 10-12 ফুট হাইটত নাকাটিব, তাতকৈ 6 ফুট বা 7 ফুট তেনেকুৱা বয়সতে কাটি দিব। কাৰণ গৰুৰ কাৰণে 10-12 ফুটত অসুবিধা নাই, কিন্তু ছাগলীৰ কাৰণে অসুবিধা হয়তো হ'ব পাৰে। মোৰ ছাগলী নাই, কিন্তু ছাগলীৰ কাৰণেও এইটো ঘাঁহ বহুত ভাল। আপোনালোকৰ যদি ছাগলী আছে ঘৰত, তেতিয়াহ'লে এই ঘাঁহটো কৰি ল'ব পাৰে। মোৰ দেখা হৈছে কিমান সুন্দৰ গ্ৰথ লৈছে। মাত্ৰ এটা ষ্টিকৰ পৰা লগোৱা হৈছিলে, আৰু এটা ষ্টিকৰ পৰা দেখাই পাইছে কেনেকুৱা সুন্দৰ বহুত। এইটো আচলতে প্ৰথম কাটিং হ'ব, নতুনকৈ লগাইছিলোঁ, আৰু প্ৰথম কাটিঙতে যথেষ্ট পৰিমাণৰ এটা জোপৰ পৰা কমচে কম মই 10-ৰ পৰা 12 কেজি ওজন ইয়াত ঘাঁহৰ মই প্ৰডাকশ্যন ল'ব পাৰিম। আৰু বাকী যেতিয়া ছেকেণ্ড কাটিং বা থাৰ্ড কাটিং, চতুৰ্থ কাটিং তেনেকুৱা ধৰণৰ আহিব, তেতিয়াতো আৰু ইহঁতৰ ওজনটো আৰু বাঢ়ি যাব ঘাঁহৰ। কাৰণ ইহঁৰ যিটা জোপা আছে ঘাঁহৰ, এটা জোপা, সেই জোপাবিলাক প্ৰথম কাটিং লোৱাৰ পিছত যিবিলাক পোখা আছে সেইবিলাক বাঢ়ে। তাৰপিছতে আৰু দ্বিতীয় তেনেকুৱা ধৰণৰ কাটিং গৈ থাকিলে আৰু মানে চোবাবিলাক যিটো জোপা আছে সেইবিলাক মানে বাঢ়ি থাকে আৰু ডাঙৰ হয়। ইয়াৰ প্ৰথম কাটিংটো ল'ব পাৰিম আৰু এতিয়া লাহে আৰু 2-3 দিনমান যোৱাৰ পিছত মই ইহঁতৰ প্ৰথম কাটিংটো লোৱা আৰম্ভ কৰিম। তাৰপিছত মই গৰুক খুৱাম, কেনেকৈ খুৱাব লাগে আপোনালোকক ভিডিঅ' মই আপোনালোকক আপডেট দিম। আৰু এইখিনি আছিল মোৰ নেপিয়াৰ ঘাঁহখিনি।